তো গুড মৰ্ণিং। বহুত দিনৰ মূৰত ফাইনেলি এটা ট্ৰিপ মাৰি আছোঁ, চেৰাপুঞ্জী, শ্বিলং। তো আজি ঘৰৰ পৰা, আমাৰ অৰিজিনেল ঘৰৰ পৰা ওলাইছোঁ, তামোলপুৰ। টিং 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 টেং টেং। তো মোৰ মাইক্ৰাখন লৈ যাম। দে ভাই দে। তো আমি ঘৰৰ পৰা ওলালোঁ, এইটো বাছ ৰিফিল কৰিলোঁ, টেংক ফুল কৰিলোঁ। এতিয়া যাম চেৰাপুঞ্জী। ফাৰ্ষ্ট শ্বিলং যাম চাগে, তাৰমানে তাতে চেকআপ পইণ্ট আছে আৰু যিখিনি ইনফৰ্মেশ্যন পাইছোঁ, মেঘালয় টুৰিজিম এপটো ডাউনলোড কৰিব লাগে। তাৰপিছত যদি ডাবল ভেকচিনেটেড হয় তেতিয়া RT-PCR বা তেনেকুৱা কোনো কৰোণা টেষ্টৰ দৰকাৰ নহয়। যদি ছিংগল ভেকচিনেটেড বা নট ভেকচিনেটেড তেতিয়া চাগে অলপমান বেলেগ কণ্ডিশ্যনটো। প্লাছ এবাৰ চাগে থাৰ্মেল স্কেন হ'ব আৰু পাছ এখন জেনেৰেট কৰিব লাগে, যিটো আমি কৰিছোঁ। তাত তাতে একমেণ্ডেশ্যন ডিটেইলছ লাগে, যেনেকুৱা আমাৰ ভিজা অন এৰাইভেল হ'ল তেনেকুৱা টাইপ হৈছে ছিষ্টেমটো। চাই লওঁ, এতিয়ালৈকে হোটেল বুক কৰা নাই, যদি লাগে অন দ্য স্পট অনলাইন কিহৰ পৰা বুক কৰি লিংক কৰাই দিম। তো এতিয়ালৈকে ইমানেই আশা কৰিছোঁ, ভাল লাগিব। বহুত দিনৰ পিছত ব্লগ বনাই আছোঁ, আপোনালোকে চাই ভাল পাব বুলি আশা কৰোঁ। তাতে বা বতৰ কেনেকুৱা এতিয়া? ইয়াতেতো বহুত গৰমে দি আছে এতিয়া, কাৰণ সন্ধিয়াহে ঠাণ্ডা হ'ব। চেৰাপুঞ্জীত এনে জুলাইত গ'লেওতো বৰষুণ দি থাকে, তেতিয়াতো ধুনীয়া ঠাণ্ডা হৈ পায়। এতিয়াতো ডিচেম্বৰৰ মাহ, আজি ডিচেম্বৰৰ 3 তাৰিখ। তো আহকচোন, চাওঁ আমি কেনেকুৱা আৰু জাৰ্ণিটো আমি উপভোগ কৰোঁ। তো আমি জালুকবাৰী পালোঁ এতিয়া। আজি অকণমান ভিৰ আছিলে ব্ৰিজত, অলপ যাত্ৰা আমাৰ কণ্টিনিউ অব্যাহত ৰাখোঁ। ডাইৰেক্ট স্কিন কৰি দিয়ে ন? এইটো আছে। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হৈ গ'ল। তাৰপাছত তাতে ডাবল ভেকচিনেটেড চাৰ্টিফিকেট থকাৰ পিছত RT-PCR টেষ্ট নল'লে, যেনেকৈ কৈছিলোঁ। তাৰপিছত এটা একমেণ্ডেশ্যন ডিটেইলছ, হোটেল এখন বুক কৰিব লাগে। কোনে কেনেকৈ কৰিছে নাজানো, মই কেঞ্চেলেশ্যন পলিচি থকা হোটেল এখন বুক কৰিছিলোঁ, এতিয়া কেঞ্চেল কৰি দিম। তাৰপিছত কাৰণ মই গৈ আছোঁ ডাবল ডেকাৰ ৰোড ব্ৰিজ, তাতে অনলাইন বুক কৰিব পৰা প্ৰপাৰ্টি নাই, সেইকাৰণে সেনেকৈ কৰিলোঁ। তো ছাকচেছফুলি আমি এতিয়া এণ্ট্ৰি হ'লোঁ, চেকপ'ষ্টটো পাছ কৰিলোঁ। বলক আজিৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া ষ্ট্ৰেইট গৈ আছোঁ চেৰাপুঞ্জী। আজি শ্বিলঙত ৱেইট নকৰোঁ, কাৰণ অলৰেডি 11 হ'ল। আহিব দিনে আমি শ্বিলঙত কৰিব পাৰিম। থেংক ইউ। মজা মজা। আচ্ছা, দেখাই যাব লাগিব। মিলিটাৰী ষ্টেচন, চিধা
এইফালে যায় দৱাই ডাউকি চব অঁ এইটো কি মানে বহুতে দেৰি হৈ গ'ল এতিয়াতো সন্ধিয়া হৈ গ'ল আমি ডিনাৰৰ কাৰণে আহিলোঁ গল্ডেন স্পুন ধাবা এটা ফেমাছ লোকেশ্যন মেইন চেৰাপুঞ্জী যিটো তিনিআলি ওপৰত মাৰ্কেট যায় চিধা আপোনাৰ চৰহা ইক' পাৰ্ক এইবিলাক যে যায় সেই তিনিআলিটোতে বহুত ফেমাছ ধাবা ইয়াত ৰাইডাৰবোৰে ষ্টিকাৰ মাৰে কিছুমান নোট লিখে তেনেকুৱা আৰু মোৰ লগত ল'ৰা দুজন যে আহিছে তেওঁলোকে ফাৰ্ষ্ট টাইম আহিছে চ' তেওঁলোকে গোটেই ৰাস্তাত ৰৈ ফটো উঠি আহিছে মই বোলো ঠিক আছে তহঁতে ফাৰ্ষ্ট টাইম আহিছ এনজয় কৰিব মন আছে পূৰা এনজয় কৰ আমি যাই পালে হ'ল কালি এক্সপ্ল'ৰ কৰিম আজি ৰাতি হ'লেও পালে হ'ল তো তেনেকৈ কৈছোঁ আহিছোঁ এতিয়া আপোনালোকক ধাবাখন দেখাই দিওঁ হেল্ল' ইয়াতে বেলেগ অপশ্যন নাই মেগী আছে মই মেগী আৰু চাহ দিলোঁ ৰাতি তাৰমানে হোটেলখন দেখুওৱা নাছিলোঁ ইছ দিছ ইজ দ্য চিন বেবি ইয়াতে tough again তো আমি প্ৰথম ৰাতিটো ইয়াতে থাকিলোঁ এতিয়াহে আমাৰ আচল জাৰ্ণি ষ্টাৰ্ট হ'ব আপোনালোকে ভিডিঅ'টো চালে ভাল লাগিলে তো এইটো পাৰ্ট 1 হিচাপত আহিব নেক্সট পাৰ্ট 2 পাৰ্ট 3 তেনেকৈ চিৰিয়েলি আহিব বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ ফুল ভ্ৰান্তি নিশ্চয় হৈছেই তথাপিতো আপোনালোকে চালে কি প্ৰব্লেম পাইছে কিবা অসুবিধা পাইছে কিবা ভাল হোৱা নাই জনাব কমেণ্ট কৰি এয়া ট্ৰেভেলাৰ্ছ কটেজ 1500 চাৰ্জ কৰিছিলে আমাক পাৰ নাইট আৰু ফুডিং এক্সট্ৰা আছিলে ফুডিং মানে কি আৰু ব্ৰেকফাষ্টত মেগী আৰু চাহ সেইটো খালোঁ আৰু ইয়াত ৱেষ্ট বেংগলৰ আৰু মহাৰাষ্ট্ৰৰ আমি টুৰিষ্টো লগ পালোঁ যিয়ে নহওক আমাৰ থাকিতো ভালেই লাগিলে আপোনালোকৰ যদি আশা কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰক ধন্যবাদ